এতিয়া ভেকচিন চাৰ্টিফিকেট অবিহনে ওলালে ভৰিব লাগিব জৰিমনা কঠোৰ হৈছে প্ৰশাসন বঙাইগাঁও জিলাত ভেকচিন গ্ৰহণ নকৰা সকলৰ বিৰুদ্ধে কঠোৰ বঙাইগাঁও জিলা প্ৰশাসন বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকৰ অভিযান ৰাজপথত বঙাইগাঁৱৰ শ্বহীদ বেৰীত যাত্ৰী পৰিবাহী গাড়ী চালকৰ ভেকচিন চাৰ্টিফিকেট পৰীক্ষণ যাত্ৰীকো বিহিলে জৰিমনা বাছৰ ভিতৰত সোমাই খুদ আৰক্ষী অধীক্ষকে পৰীক্ষণ কৰিলে ভেকচিন চাৰ্টিফিকেট বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নেতৃত্বত এই অভিযান সৰ্বোচ্চ ২৫,০০০ টকা পৰ্যন্ত জৰিমনাৰ কথা ব্যক্ত কৰে প্ৰশাসনে কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলাই ৰাখিব প্ৰশাসনে এই অভিযান বাছখনত আমি কেইজনমান ব্যক্তি পাইছোঁ যিসকলৰ ভেকচিন কমপ্লিট ডাবল ভেকচিন নাই গতিকে বাছৰ মালিক আৰু বাছৰ যিজন ড্ৰাইভাৰ আৰু হেণ্ডিমেন তেওঁলোকৰ দায়িত্ব আছিলে যে তেওঁলোকে যাতে মানুহখিনি উঠাৰ আগতে এবাৰ চেক কৰি লয় এইটো চৰকাৰৰ পৰাও নিৰ্দেশ আছে গতিকে তেওঁলোকে সেইটো ভাইলেট কৰাৰ কাৰণে তেওঁলোকৰ ওপৰত আমি ফাইন কৰিম এতিয়া কিমান ফাইন ফাইন মেক্সিমাম 25,000 আৰু এতিয়া আমি তেওঁলোকক ফাইন কৰিম বঙাইগাঁও আৰক্ষীক এনেকৈ অভিযান কি আৰু চলি থাকিব এইটো কৰিবই লাগিব নহ'লে সংক্ৰমণ বাঢ়িছে আপোনালোকে নিজেই দেখিছে প্ৰায় 300মান কেছ আমাৰ ইয়াত জিলাতে হৈছে গতিকে আমি এইটো ৰোধ কৰাৰ কাৰণে আমি যিখিনি চৰকাৰৰ নিৰ্দেশ আছে আমি মানিবলৈ আৰু এইখিনি কঠোৰভাৱে আমি ইমপ্লিমেণ্ট কৰাৰ কাৰণে চেষ্টা কৰিম বঙাইগাঁও জিলাৰ পৰা সৌৰভজ্যোতি দাসৰ ৰিপৰ্ট ষ্টাৰ অসম নিউজ এণ্ড এণ্টাৰটেইনমেণ্ট